একেলগে থাকোঁতে MLA মন্ত্ৰী MP থাকোঁতে আমি যদি বড়ো কছাৰী অট'নমাছ কাউন্সিলখন কাৰ্যকৰী কৰি নলওঁ কাৰ দিনত হ'ব বুলি আপুনি ভাবে মই এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছিলে যে দুদিনমান বিশ্বজিৎ ৰোৱা কৰি দিমে মই যে দাদা 2-3 দিনৰ কথা নহয় আপুনি থাকোঁতে আমি সব থাকোঁতে ইয়াতকৈ এই বড়ো কছাৰী যিবিলাকে বিচাৰিছে তেওঁলোকৰ কাৰণে ভাল দিন ভাল ৰাজনীতিকৰ দিন ভাল আৰু চৰকাৰ আহিব বুলি আপুনি কেনেকৈ ক'ব পাৰে আমাতকৈ ভাল দিন ক'ত আহিব পাৰে এইখনেই ভাল দিন এই ভাল দিনত যদি নহয় এই ইছ্যু কেতিয়া হ'ব মই এই কথাটো কৈছিলোঁ আৰু সময় যেহেতু কম এই কামখিনি হোৱাটো উচিত হয় হোৱাটো গতিকে এতিয়া এই মুহূৰ্তত আচলতে দলে বৃহত্তৰ স্বাৰ্থ বাদ দি আচলতে কোনো বাধা দিব লগা পৰিস্থিতি কৰিব নালাগে ৰাজনীতি আমি কিয় কৰোঁ মোৰ কথাটো মই যদি ৰাজনীতি কৰোঁ মানুহৰ কাৰণে সমাজৰ কাৰণে ৰাইজৰ কাৰণে গতিকে ৰাইজৰ যেতিয়া ভাল আহে ৰাজনীতিত আমি কম্প্ৰমাইজ কৰিব লাগে গতিকে আজিৰ দিনটোত বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ কাৰণে যদি আমি একবাৰ হাৰিও যাব লাগে ইলেকশ্যন আমি হাৰিও যাব লাগে আৰু আমি আকৌ নেক্সটত কৰিব পাৰিম তেনেকুৱা পৰিৱেশ হৈছে নেকি এই কাউন্সিলখনৰ কাৰণে আপোনালোকে BTCত হাৰি যাব নহয় কিছু ভাবিছে ছাপ'জ কোনোবাই ভাবিছে এইকাৰণে সেইটো হ'ব নালাগে কিন্তু মই কৈছোঁ কি সেইটোৰ কাৰণে এবাৰ আমি হাৰি গ'লেও তাত ক'বলগীয়া একো নাই ইমান ডাঙৰ বড়ো কছাৰী অট'নমাছ কাউন্সিল কিন্তু কিবা তামচা বস্তু যিটো আপুনি ষ্টেট এছেম্বলিত লেজিছলেশ্যন কৰি পেলাই আইন বনাই কৰিবলগীয়া বস্তু সেইটোতো আপুনি দিনত আহি পেলাই এজন অফিচাৰে কিবা এটা নটিফিকেশ্যন দিলে হোৱা বস্তু নহয় আৰু ইয়াত পলিটিকেলি মত লাগিব